हेलो हाय वेलकम माय यूट्यूब चैनल। आज हल सानडे। आज मैं आहिसु कोनो तन ठिकाना बिन ठाईলৈ माने कि आहिसु आज मंगलदৈ लाइनर फाले माने कोनो ठिकाना नाइ आज कत जाओ किन्तु बलक तेनेहले आमी आगुवाई जाई थाको आरो गई गई आमी कि पाओ एबार चाइ आहिम। बलक तेनेहले भिडिओটো आरम्भ करूँ। আৰু মই আহি পালো নাৰিকলী মন্দিৰ ওচৰ পালেহি আৰু অলপমান গ'লে নাৰিকলী মন্দিৰ পাম। আজি কোনো এটা প্লেন নাছিলে জাষ্ট বাইহাটা চাৰিৰ পৰা মংগলদৈ লাইনটো সোমাই আহিলোঁ আৰু আহি অলপ মই ভাবিলোঁ যে অলপ আগৰ মংগলদৈ লাইনৰ পৰা অলপ ফুৰি আহোঁ। মই আহি পালোঁ এতিয়া নাৰিকলী মন্দিৰলৈ যাই পোৱা নাই, আচলতে যাওঁ লাগিছিলে, চ' সেইকাৰণে নাৰিকলী মন্দিৰলৈ আহিলোঁ। বলক তেনেহ'লে আৰু আগুৱাই যাওঁ। এয়াই হৈছে নাৰিকলী মন্দিৰ আৰু নাৰিকলী মন্দিৰৰ ওচৰত ফাইনেলি পালোঁহি। আহি চিনি পালোঁ যে বহুত দিন অহা নাছিলোঁ, বহুত দিন মানে কি আহি পোৱাই নাছিলোঁ। ফাইনেল এয়া হৈছে মেইন গেটেৰে আমি সোমাই যাওঁ মন্দিৰৰ ওচৰলৈ আৰু মন্দিৰত অলপ সোমাই পেলাই চাওঁ ভিতৰখন কেনেকুৱা কি হয়। ফাইনেলি নাৰিকলী মন্দিৰ দৰ্শন কৰিলোঁ। এতিয়া আৰু মানে ঘৰমুৱা হওঁ, 2টাও বাজিল, ঘৰতে 2:30 বাজিব। চ' সেইকাৰণে বলক যাই থাকোঁ আৰু মন্দিৰ দৰ্শন কৰিলোঁ। বহুত দিনৰ ভাল লাগিল, নিশ্চয় ভাল লাগিল। এয়াই আৰু আহি পালোঁ মই আমাৰ চক বাইহাটাৰ চক। ইয়াতে এখন আচলতে বিয়া আছে, বিয়াখন খাই যাব লাগিব, নহ'লে আৰু ঘৰৰ পৰা অহালৈ বহুত দেৰি হৈ যাব। সেইকাৰণে বিয়াখন খাই যাওঁ আৰু নেক্সট ভিডিঅ' আপোনালোকে পাই থাকিব। আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে যদি লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। নতুনকৈ ইউটিউবত আহিছোঁ, অলপ সঁহাৰি জনালে বহুত ভাল লাগিব আৰু আগে আমি নতুন ভিডিঅ'ত আপোনালোকৰ মাজত দি যাম আৰু।